এভৰিৱান কি খবৰ আপোনালোকৰ মই মাইনাই পুনৰবাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল অসমীয়া বোৱাৰী মাইনা বৰা ব্লগ আশা কৰো সকলো ভালে আছে কুশলে আছে আগন্তুক দিনবিলাক ভালে থাকক তাৰে কামনা কৰিছো আজি মই কিবা এটা কৰিবলৈ ওলাইছো আপোনালোকে থাম্বনেল আৰু টাইটেল চাই চাগে গম পাইছে মই আজি কি বনাবলৈ লৈছো এফালে সস্তা পাতি ললো অকমান চাহপাত দি দিছো পানী পুৰা ফুল উতলি আছে অলপ ডাঠকে চাহপাত দিছো মই আজি মেহেন্দি প্ৰস্তুত কৰিম বুলি ভাবিছো অকমান আজি মেহেন্দি বনাই আপোনালোকক দেখুৱাম বুলি ভাবিলো এয়া পুৰা চাহ পানী উতলি আছে চাহপাতটো অলপ হৰকে দিব লাগে ডাঠ হ'ব লাগিব এফালে মই চাহটো হৈ গল এয়া সেকি দিও অকমান ঠাণ্ডা হলত মই সেকিছো সসতে ঠাণ্ডা হ'বলৈ দিছো এফালে সেকনিত কিমানখিনি চাহপাত ৰৈ গৈছে ধৰিব পাৰিছে চাগে এয়া চাওকচোন মোৰ চাহপাতটো কিমান কালাৰ বেছি হৈছে মানে বহুত কাৰাকে বনাবলগিয়া হৈছে এফালে মোৰ চাহটো হৈ গল কমকে লৈছো ইমান হৰকে নাই লোৱা চাহখিনি ঠাণ্ডা হ'ব লাগিব আনফালে আকৌ মই এফালে চাহখিনি ঠাণ্ডা হৈ গল আৰু এফালে লৈছো দুটুকুৰা নেমু আৰু এটা পুষ্পখানা পাকেট লৈছো এফালে সৰু ডিব্বা এটা লৈ লৈছো বাটি সাটি নাই লোৱা যেহেতু কালাৰ উঠি যাব বুলি ভাবি এইটুকি আনি লৈছো এতিয়া মই খানা পেকেটটো অলপ উলিয়াই লম এয়া মই পেকেটটো খুলি অলপ লৈ লৈছো এটো পিছে মই ফাৰ্স্ট টাইম আনিছো এটো মই কোনো কাৰণত চুলিত লগাই পোৱাই নাই আগে পিছে ৰং বুলা বস্তুটো মই চুলিত লগাই পোৱা নাই এয়া মই অলপ ললো বিশেষখিনি নাই লোৱা জাস্ট অকমান লৈছো আৰু এয়া নেমু অলপ চেপি দিছো নেমু এচামুচ দিলে হয় মই দুটুকুৰা কাটি আনিছো চামুচকে লোৱা নাই আৰু পৰি যায় বুলি এখিনি ভালদৰে মিহলাব লাগিব এতিয়া নেমুৰ পৰিমাণটো বৰ বেছিকে দিব নালাগে জাস্ট হানাখিনি অকমান মানে মিক্স হলে হল আৰু গুটেখিনি একেলগ হৈ গলে হল পনিয়া কৰিব নালাগে এখিনি ভালদৰে মিহলাই লব লাগিব নেমুৰ ৰসটোৱে যাতে গুটেই হেনাখিনি ধুনিয়াকে মিহল হৈ যায় আৰু একেবাৰে পনিয়া কৰিব নালাগে ডাঠ কৰি ৰাখাব মিহল হোৱাৰ পাছত চাহকণ দি দিলে হল আৰু এখিনি দেখিছেনে মোৰ ভালদৰে মিহি হৈ গল আৰু এফালে মই এখিনি ধুনিয়াকে মিহল কৰি ললো মিহল কৰি ইয়া মই অকমান হাতত লগাম বুলি ভাবিছো অকমান আমাৰ সন্মানো আহিলে আহি অকমান কেমেৰা কৰি দিলে ইয়া ধুনিয়াকে লগাই ললো নিজৰ হাতটোতে নিজৰ হাতৰ বৰ চেহেৰা ভাল নহয় ইমান ধুনিয়া নহয় আঙুলিবিলাক তথাপিতো অকমান লগাইছো আৰু নিজৰ হাতত নলগাইনো কাৰ হাতত লগাম নহয় জানো এয়া ধুনিয়াকে মই লগাই হৈ গল আৰু তাকে অকমান বৰ ষ্টাইল দেখুৱা নাই জাস্ট লগাই দেখুৱাইছো আৰু এয়া ধুনিয়াকে হৈ গৈছে মোৰ আঙুলিটা লগাই অকমান দেৰি পাছত আপোনালোকক দেখুৱাই আছো এয়া অকমান দেৰি শুকাওক আকৌ দেখুৱাই আছো এয়া মই ভালদৰে শুকাই গল মই 1 ঘণ্টামান ৰখালো 1 ঘণ্টামান নৰখালেও হয় ইমানখিনি মই অকমান শুনক খুৱাই মেলি ললো আৰু সেই কাৰণে অলপ দেৰি ৰবলগিয়া হল এয়া মোৰ ভালদৰে শুকাই গৈছে এয়া মই ধুনিয়াকে এৰুৱাই লওঁ এৰুৱাই অকমান ধুই মেলি আপোনালোকক আকৌ দেখুৱাম ইমান ধুনিয়াকে ধৰিছে ধৰিব পাৰিছে চাগে আৰু অকমান ভালকে ষ্টাইল দিলে আৰু ধুনিয়া হয় আপোনালোকে পেকেটত ভৰাই পলিথিনৰ চুকিয়া পেকেটত ভৰাই লৈ অকমান কাটি লৈ তেনেকে পাইপ সিস্টেমটো ধুনিয়াকে ষ্টাইল কৰিব পাৰে তেনেকে কৰিব বহুত ধুনিয়া লাগিব এয়া দেখিছেনে ইমান ধুনিয়াকৈ ধৰিলে অকমান লগাই চাব আপোনালোকেও চেষ্টা কৰিব একেবাৰে সহজ পদ্ধতি জেতুকা নাথাকিলেও এই ধৰণে লগাব বহুত ধুনিয়া লাগে এয়া ধুনিয়াকে ধৰিছে দেখিছে ইমান ধুনিয়া লাগিছে দেখিবলৈ আপোনালোকৰ হাতত চাগে আৰু ধুনিয়া লাগিব মোৰ হাততকে আজিলৈ ভিডিওটো ইমানতে সামৰণি মাৰিলো পুনৰ আকৌ লগ পাম আপোনালোকক নতুন এটা ভিডিও লৈ আকৌ আহি আছো